নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এইচ আছামিজ চেনেল ইউটিউবে স্বাগতম। আজিও আমি তোমালোকৰ মাজত স্বামী বিবেকানন্দৰ কেইটামান মহান বাণী লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। এদিনো যদি আপোনাৰ সমস্যা অহা নাই, তেনেহ'লে সুনিশ্চিত যে আপুনি ভুল পথে গতি কৰিছে। যি সত্য তাক নিৰ্ভয়ে সমাজৰ আগত কোৱা। এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। কেৱল সেইজনে জীয়াই থাকে যিজনে কেৱল আনৰ বাবে জীয়াই থাকে। এক উচিত বিচাৰ লোৱা আৰু সেই বিচাৰটোকেই নিজৰ জীৱন কৰি লোৱা। মন মগজু সঁপি দিয়া, তাত আৰু বাকী সকলো কিনাৰত থৈ দিয়া। এয়াই হৈছে সফলতাৰ প্ৰাপ্তিৰ উৎকৃষ্ট উপায়। আমি সেইজনেই যাক আমাৰ চিন্তা দ্বাৰাই সৃষ্টি কৰিছে। গতিকে মনত ৰাখিব যে আপুনি কি ভাবিছে। তুমি যি ভাবা সেয়া হ'ব। যদিহে তুমি নিজকে কমজুৰি বুলি ভাবিছা, তেনেহ'লে তুমি কমজুৰি হৈ যাবা। যদি তুমি নিজকে বলি বুলি ভাবিছা, তেনেহ'লে শক্তিশালী হৈ যাবা। দুৰ্বলতাক কেতিয়াও ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈও নিদিবা। যিজনে এই জনমতেই মুক্তি লাভ কৰিব বিচাৰিছে, তেন্তে তেওঁ এই জনমতেই 1000 বছৰ কাম কৰিব লাগিব। উঠা আৰু জাগ্ৰত হোৱা যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু এটা লাইক কৰি দিয়া। জয় আই অসম।